সো হে গাইজ আজিৰ ভিডিঅ'টো কাপোৰ পিন্ধি থকাৰ পৰাই আৰম্ভ কৰিলোঁ। চ' গাইজ ৱেলকাম টু মাই মিনি ব্লগ। চ' গাইজ ঘৰৰ পৰা এতিয়া ওলালোঁ বৰখাপাৰা ষ্টেডিয়ামলৈ আৰু ৰাস্তাতে আব্দুল্লা কাপোৰ কিনা নাছিল তো কিনি ল'লা কাপোৰটো আৰু সেনেকৈ আমি ওলাই কিনে কি হ'ল গাইজ ই এনেকুৱা গাড়ী পাগলা গাড়ী চলান দিছে তো মই কি কৰিব লগা হ'ল মজবুৰি 108টো মানে ডাইল কৰি থৈ দিয়াই হ'ল আৰু সেনেকৈ আমি ভিতৰত আহি পালোঁ। আহি কিনে চাওক আমাৰ গ্ৰুপৰ মানে কেইটা ষ্টুডেণ্ট আহিছে কাউণ্ট কৰিল আৰু সেনেকৈ আমাক ভিতৰলৈ যাব দিয়া হ'ল আৰু সেনেকৈ ভিতৰত যোৱাৰ পিছত চবকে গ্ৰুপত মানে ডিভাইড কৰি দিলে। সেনেকৈ আব্দুল আৰু মই এটা গ্ৰুপতে বন্ধু আৰু কিবাকৈ কিন্তু মনটো মানে বেলেগ গ্ৰুপত হৈ গ'ল। সেয়ে দুখ লাগিল আৰু 3 ঘণ্টামান ভাষণ শুনাৰ পিছত কাঞ্চন পকি গ'ল। তাৰপিছত আমাক ফিল্ডত বাহিৰলৈ যাব দিয়া হ'ল। আৰু এতিয়া বাহিৰত ফিল্ডত অহাৰ পিছত লগাইছে ভাষণে শুনিব লগা হ'ল। আমনি লাগিল গান শুনি তো সেনেকৈ তাৰপিছত 2 ঘণ্টামান ভাষণ দি ঘৰলৈ